মোৰ ভ্লগলৈ সকলোকে স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন দিল্লীৰ এটা অতি আকৰ্ষণীয় ধ্যানৰ গৃহ। স্কুলৰ ব্যস্ততা, ঘৰুৱা ব্যস্ততা আদি সকলোবোৰৰ বাবে ভিডিঅ' এডিটিঙৰ সময়ৰ অভাৱত ভিডিঅ'টো দিয়াহে পলম হৈছে। আশা কৰোঁ সকলোৱে আদৰি ল'ব। ইতিমধ্যে আহি উপস্থিত হৈছোহি লোটাছ টেম্পল। ইয়াৰ বেক চাইডে দেখিছে বহুত মানুহ গোট খাইছে। আজি সদায় এনেকৈ চাগে হয়। ইয়াত দেখিছে কিমান পৰ্যটক আহি পাইছে ইতিমধ্যে। সকলোৱে এটা সুন্দৰ খুব প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি মন্দিৰৰ দিশে গৈ আছে। চাৰিওফালে পৰিকল্পিতভাৱে ৰোৱা বিভিন্ন ধৰণৰ শাৰী শাৰী গছ-গছনি, মুঠতে এক সুন্দৰ মনোমোহা পৰিৱেশ। পৰিৱেশটো ইমান যে সুন্দৰ নহয়, বৰ্ণনা কৰিব নোৱাৰি। ভিডিঅ'ত হয়তো গোটেইখিনি ধৰি ৰাখিব পৰা নাই, কিন্তু চকুৰে দেখি অভিভূত হৈ পৰোঁ। সকলো পৰ্যটকেই মন্দিৰত প্ৰৱেশ কৰিবলৈ ইয়াত শাৰী পাতিছে। এনেদৰে শাৰী পাতি গৈহে টেম্পলটোৰ ভিতৰত সোমাব পাৰি। আচলতে লোটাছ টেম্পল হৈছে শান্তি আৰু ধ্যানৰ বাবে প্ৰতিষ্ঠা কৰা এটা মন্দিৰ। এই টেম্পল বগা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছে। এই টেম্পলটোৰ ডিজাইন কৰিছিল এজন ইৰাণীয়ান স্থাপত্যবিদে। এই টেম্পল সকলো ধৰ্মৰ বাবে খোলা। টেম্পলৰ ভিতৰলৈ সোমাই যাওঁতে ভৰিত জোতা চেণ্ডেল পিন্ধি যাবলৈ দিয়া নহয়। সেই পৰ্যটকক জোতা চেণ্ডেল ভৰাই ল'বলৈ একোটা মোনা দিয়া হৈছে। তাৰ ভিতৰত প্ৰৱেশ কৰি কিছু সময়ৰ বাবে সকলোৱে শান্তিৰে মৌন হৈ সকলোৱে ধ্যান কৰিব লাগে। সেইটো আগতীয়াকৈ কৈ দিছে। তাৰ ভিতৰত যাতে কোনেও কথা বতৰা নকয়, মোবাইল নাবাজে। এয়া দেখিছে টেম্পলৰ চাৰিওপিনে পানী, মানে পদুম ফুল যেনেদৰে পানীৰ মাজত ফুলি থাকে তেনেদৰে মন্দিৰটোৰ চাৰিওফালে কৃত্ৰিমভাৱে পানীৰ পুল নিৰ্মাণ কৰা হৈছে। ইয়াৰ চাৰিওফালে মুঠতে 9টা পানীৰ পুল আছে। টেম্পলটোৰ সৈতে পৰিৱেশটো চাওকচোন কি সুন্দৰ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ পিছত পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।